আপোনালোক নিশ্চয় কুশলে আছে। আজি মই মাছৰ কণী আৰু কেনেদৰে বনাই আপোনালোকক মই দেখুৱাম, চাবচোন। মাছৰ কণী ভাজিবলৈ হ'লে আমি গেছৰ জুই কমাই ল'ব লাগিব, নহ'লে মাছৰ কণী ইমানেই ফুটে যে নহ'লে গোটেই গাত ছিটিকি পৰে। তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মিঠাতেল দিছোঁ, অকণমান কমকৈ ভালদৰে গৰম হ'বলৈ দিম। তাৰপিছত অকণমান পিঁয়াজ দি মাছৰ কণীখিনি দি দিম। পিঁয়াজখিনি ভালদৰে ভাজি নলওঁ। এতিয়া মই মাছৰ কণীখিনি দি দিছোঁ, অকণমান লৰাই লওঁ। তাৰপিছত নিমখ আৰু হালধি দিম। যিহেতু গেছটো কমাই লৈছোঁ, মাছৰ কণীখিনি 2-3 মিনিটৰ কাৰণে ঢাকি দিম। যেতিয়া অকণমান ঢিলা হৈ থাকিব তেতিয়াই আপোনালোকে ইয়াত যদি জিকা দিব খোজে দিব পাৰে, বা ঢেকীয়া শাক যদি থাকে দিব পাৰে। এতিয়া মই এই কণীখিনি 2 বা 3 মিনিটৰ কাৰণে ঢাকি দিছোঁ। মাছৰ কণীখিনি অকণমান কোমল হৈ আছে। এতিয়া মই ইয়াত কাটি থোৱা জিকা, পিঁয়াজ আৰু জলকীয়া ইয়াত দি দিম। দি ভালদৰে লৰাই দিম। কণী আৰু জিকাখিনি ধুনীয়াকৈ লৰালোঁ। এতিয়া ইয়াক 3-4 মিনিটৰ কাৰণে কম জুইত ঢাকি থৈ দিম। এতিয়া ঢাকনিখন গুচাই চাওঁ কণীখিনি সিজিছেনে নাই। দেখিছে কি ধুনীয়া এটা ৰং আহিছে। এতিয়া ইয়াক ভালকৈ লৰাই লওঁ। ভালকৈ লৰাই ল'লোঁ। ইয়াত যদি আমি জিকা বা ঢেকীয়া দিওঁ তেতিয়া এটা কথা ভাল যে এইখিনি ধুনীয়া কোমল হৈ থাকে। আপোনালোকে নিশ্চয় জানে কণীখিনি যেতিয়া শুকান হৈ থাকে তেতিয়া চোবাই থাকিবলৈ বৰ কষ্ট হয়। এটা কথাত ক'বলৈ গ'লে দাঁতেই বিষায়। সেইকাৰণে এনেকৈ যদি বনোৱা হয় তেতিয়া কণীখিনি বেছি চোবাই থাকিব নালাগে আৰু খাবলৈও বৰ সোৱাদ হয়। আপোনালোকে এনেদৰে বনাই চাবচোন। এতিয়া মোৰ মাছৰ কণী আৰু জিকাখিনি সম্পূৰ্ণকৈ সিজি উঠিল আৰু ইমান ধুনীয়া এটা ৰং আহিছে নহয়নে? আপোনালোকে নিশ্চয় এনেদৰে বনাই চাব আৰু খাই কেনেকুৱা লাগে জনাবচোন। আজিলৈ ইমানেই, ধন্যবাদ।